নমস্কাৰ কইজা জিমছে ইষ্ট ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ বান্ধৱীসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই আমাৰ ঠিকনাটো কৈ দিছোঁ 2 নং ভৰালী চুক চচনগৰ তুলসীবাৰী পথ আৰু আমাৰ ফোন নম্বৰ হৈছে 6002213001 লগতে অন্য এটি নম্বৰ আমাৰ বান্ধৱীয়ে কৈ দিব 8638679636 এই দুইটা নম্বৰতে আমাক হোৱাটছএপ কৰিব পাৰিব কল কৰিব পাৰিব আৰু কাপোৰবোৰ ল'বলৈ সুবিধা হ'ব এতিয়া বান্ধৱী হেৰি কৰোঁ কাপোৰবিলাক দেখাই যাওঁ হয় আৰু এটি অনুৰোধ জিমছে ইষ্ট ইউটিউব চেনেল এটা আছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব এয়া মই দেখাইছোঁ চাওকচোন এইটো দেখাই দিয়া আগতে নুনিত পদ্মিনী বোৱা হয় ৰঙা হয় খুব ধুনীয়াকৈ এই বোৱা হৈছে মেখেলাখন দীঘল মেখেলা ছিংগল হয় ইয়াৰ দাম হৈছে 2000 সোনকালে যোগাযোগ কৰক শিপিং চাৰ্জ ফ্ৰী পাব এতিয়া মই দেখাম খনিয়া আমাৰ জিমচেসকলে খনিয়া পৰিধান কৰে বিয়াত যেনিবা নহয় জানো এইটো হয় বিয়াৰ কাৰণে এইটো বিয়াৰ খনিয়া আমি বনাইছোঁ অলৰেডি তৈয়াৰ হৈ গ'ল আমাৰ বান্ধৱী কিছুমানে মানে কৈছিলে খনিয়া আছে নেকি আছে হয় ৰেডি হৈ গ'ল আপোনালোকে এতিয়া ল'ব পাৰিব কোনটো কালাৰত কেনেকুৱা কালাৰ লাগে আমি ইয়াত ব্লু কালাৰ বনাইছোঁ গোল্ডেনত পাব ব্লুত পাব আৰু এইটো অৰেঞ্জত পাব খনিয়াখন পাৰিটো কথা কৈছে গোল্ডেন আৰু ব্লুটো হয় কাপোৰটো বগাই হ'ব এতিয়া এইটো কি কমলা নে মদাৰ এইটো মডাৰ্ণ কালাৰ হয় এইটো অকণমান পৰিধান কৰি দেখাইছোঁ এয়া এইখন চাওক এইটো বুটা আছে এইখনত এইটো ইখনত বুটা নাই লগৰজনী পিন্ধাখনত খুব ধুনীয়া হয় এয়া চাওকচোন খুবেই মৰম লগা হয় এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ খনিয়া ফুলটো বহুত ধুনীয়া হয় ইয়াৰ দামটো কিমান হৈছিলে বাৰু ইয়াৰ দামটো হৈছে 300 3500 ল'ব পাৰিব আৰু শ্বিপিং চাৰ্জ ফ্ৰী পাব অনলাইনত আপোনালোকে যদি বস্তুটো ল'ব বিচাৰে তেতিয়া ঘৰত দৰ্জা খুলিয়ে কাপোৰযোৰ পাই যাব বা খনিয়া এই চাদৰখন পাই যাব আৰু যদিহে অফলাইনত বিচাৰে তেতিয়া আপোনালোকে ষ্ট'ৰলৈ আহক অলপ ডিছকাউণ্টো পাব আৰু কাপোৰযোৰ নিজে চুইলাই চাব পাৰিব লগতে খনিয়াৰ লগতে এখন পাগুৰিও ল'ব পাৰিব ধুতিও লৈ যাব পাৰিব কিন্তু এয়া পকোৱা সূতাৰ হয় হেৰি পিয়ৰ পকোৱা সূতাৰ আৰু এইটো কিন্তু ঊলৰ নহয় পকোৱাত পাব আমি ঊলত বনোৱা নাই কিয় নেকি গৰমত পিন্ধিব নোৱাৰি ঊলৰটো সেইটো কাৰণে আমি পকোৱাতে চব বনোৱা হৈছে আৰু এখন দেখাই দিয়া এভেইলেবল আছে এইখন হেৰি বুটা বচা নে নবচা এইখনো বুটা বচা এইখনো বুটা বচা দুইখনে বুটা বচা হয় সৰু সৰু তো মাল্টি কালাৰ কৰি দিয়া হৈছে এইখনত বুটা নাই ন এইখন বুটা নাই অঁ ঠিক আছে আৰু পিয়ৰ পাটৰ এখন দেখাওঁ মই এতিয়া পিয়ৰ পাটৰ মেখেলা যোৰা দেখাইছোঁ কইনাই পিন্ধিব পৰা পিয়ৰ পাটৰ এই কঁকালবনাখন দি দিয়াচোন এইখন হয় জকাচিবাখন ওচৰৰ পৰা এবাৰ চাওকচোন খুব ধুনীয়া হয় কাপোৰখন ফিনিচিংটো ভাল আৰু পাৰিটো বগা হয় কইনাৰ কাৰণে আমি ধৰিব পাৰিব বান্ধৱীয়ে ল'ব বিচাৰে সোনকালে যোগাযোগ কৰি ল'ব পাৰিব ইয়াৰ লগত আছে সেয়া কঁকালবন্ধা জকাচিবা আৰু ব্লাউজ পিচটো এয়া এনেধৰণে বনোৱা হৈছে ব্লাউজ পিচটো এয়া চাওক খুব ধুনীয়া হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব পাৰিব আৰু দামবোৰ সেই হোৱাটছএপতে আপোনালোকক জনাম হোৱাটছএপত মেছেজ কৰি আপোনালোকে দামবোৰ জানিব বিচাৰিব জানি ল'ব পাৰিব নহয়নে হয় আৰু এইখন চাওক টচ হয় পিয়ৰ টচ যিসকল বান্ধৱী কোলা টচৰ বিচাৰি আছিলে কোলা টচ এটা আছে খুব ধুনীয়া হয় কাপোৰটো ফিনিচিংটো ভাল হয় আৰু কাপোৰখন খুব খমখমীয়াকৈ গমগমীয়া বুলি কোৱা নিচিনাকৈ বস্তুটো বহুত ফিট হয় ধুনীয়া এইটো সৰু সৰু চাদৰ মেখেলা সৰু সৰু বুটা মাল্টি কালাৰ দিয়া হৈছে তামানা
তামাংনা ইয়ে ফুলটো ওচৰত এবাৰ দেখাই দিছোঁ স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছএপ কৰিব পাৰিব হোৱাটছএপ কৰি কাপোৰ চিম্পুল লিভিং বোলে হাই থিংকিং এয়া বহুত চিম্পুলত আছে কাপোৰযোৰ বহুত মৰম লগা হয় আপোনালোকে ল'ব পাৰিব অৰ্ডাৰ দিব দিয়ক আৰু দিব পাৰিব ল'ব পাৰিব আৰু মই এখন দেখাইছোঁ এইটো তুমি জোকাচিবাখন ধৰা টচৰ যোৰা হয় এইখন চাওক এইখন হ'ল মেখেলা এই টচৰ মেখেলা এখন ইয়াৰ লগত আছে ব্লাউজ পিচটো মই দেখাই দিছোঁ এয়া ব্লাউজ পিচটো এনেধৰণে বনোৱা হৈছে খুব ধুনীয়া হয় এয়া চাওকচোন ইয়াৰ লগত আছে জকাচিবাখন দেখাই দিয়া অকণমান এইখন হৈছে জকাচিবা উল্টা হৈছে নেকি খুব ধুনীয়া এইখন জকাচিবা ইমানেই ধুনীয়া লাগিছে কাপোৰযোৰ মৰম লগা হয় আপোনালোকে হোৱাটছএপ কৰি কাপোৰযোৰ ল'বলৈ সক্ষম হ'ব ইয়াৰ দাম হৈছে ৭,৫০০ শ্বিপিং চাৰ্জ ফ্ৰী পাব ষ্ট'ৰলৈ আহিলেও আপোনালোকে ডিছকাউণ্ট পাব হয় পাতৰ শাড়ীখন দেখাওঁ এইখন হৈছে পাট মুগা শাড়ী পাট মুগা ইমানেই মৰম লগা হৈছে পাট মুগাৰ শাড়ীখন পাট মুগা শাড়ীখনৰ সেই ব্লাউজটো দেখাই দিয়া আৰু হেৰি কৰা এইখন হৈছে এয়া পাট মুগা শাড়ী গোটেই বডিটো এইদৰে বুটা জাপি বনাই দিয়া হৈছে খুব ধুনীয়া চাওকচোন শাড়ীখনৰ আঁচলটো এইটো হয় আৰু ব্লাউজ পিচটো জাপি ফুল এইদৰে বনাই দিয়া হৈছে বহুতেই ধুনীয়া দীঘল বহল 13 হাত দীঘল শাড়ীখন আৰু ব্লাউজটো আপুনি যি ধৰণৰ ষ্টাইলৰ নিদিয়ক বহুত ডাঙৰ ব্লাউজখন দীঘল বহল হাত দীঘল ব্লাউজ ল'ব আৰু এই যিটো টচৰ যোৰা হয় ফুলটো ওচৰ পাছৰ জাপি বুটা দিয়া আছে কাপোৰখন ইমানেই ধুনীয়া মিহি ডাঠ হয় জকাচিবাখন দেখাই দিম দিয়া জকাচিবাখন দেখাই দিয়াচোন এইখন চাওক বহুতেই ধুনীয়া হয় হেল্ল' কাপোৰ অলৰেডি লাই হৈ আছে বাৰু দেই আৰু এযোৰ দেখাইছোঁ অকণমান মই পাছত ফোন কৰিম দেখাই দিয়া এইখন চাওক টচৰ যোৰা হয় ইয়াৰ লগত আছে সেয়া ব্লাউজ পিচ আৰু মেখেলা জকাচিবা ন হয় হয় এই জকাচিবাখন মই দি দিছোঁ আচলতে তুমি দেখাব লাগিছিলে নেকি অকণমান দিয়া মই দেখাই দিম মোৰ মানে আধাটো ওলোৱাই হ'ব বাৰু চাপৰ মানুহ এয়া ইমানেই ধুনীয়া চাওকচোন খুব ধুনীয়া হয় এয়া চাওকচোন অলপ সময় ৰখাই দিয়া বান্ধৱীসকলে স্ক্ৰীনশ্বট লৈ ল'ব পৰা স্ক্ৰীনশ্বট ল'ব এয়া খুব ধুনীয়া হয় ইয়াৰ লগত সেই ব্লাউজ পিচ মেখেলা আৰু কঁকাল বন্ধা এই 3টা পিচ পাই যাব
আৰু এখন দিয়াচোন চোৱাচোন এখন দেখাই দিয়া চিংগুলত এইদৰে বিচাৰিলে আপোনালোকে চিংগুলতো পাব এইখন এখন চিংগুলত আছে নেকি চিংগুলত এইখন চিংগুলত পাব চিংগুলত বিচাৰিলে চিংগুলত পাব খুব ধুনীয়া হয় এয়া কাপোৰ মৰম লগা হয় এয়া কাপোৰ কিন্তু কাপোৰ খমখমীয়া একদম পূৰা ডাঠ কাপোৰ চাওক আৰু এখন দেখাই দিয়াচোন হেৰি কইনাৰ দুটা ডিজাইনৰ যে বডি পিন্ধিব পৰাকৈ তলৰ দুটা চাইডে ফুল আছে এইটো এবাৰ বুজাই দিয়া এয়া কইনাই পিন্ধা দুই চাইডে ফুল এইটো তলত এটা চাইডে তলত এই এনেধৰণে পিন্ধিব তলত এইটো তলত যাব আৰু এইটো ওপৰত আহিব মুঠতে দুইফালে ফুল বচা হৈছে এনেধৰণে আপোনালোকে যদি বনাবলৈ অৰ্ডাৰ কৰে আমাৰ শালত বা আমাৰ ষ্ট'ৰত পাই যাব বনাই দিব পৰা হ'ব আপোনালোকে অৰ্ডাৰ কৰিব প্লিজ আৰু ল'ব পাৰিব বিশেষকৈ স্পেচিয়েল কইনাৰ বাবে হয় এইটো তুমি এবাৰ এখনকৈ দেখাই দিয়া এতিয়া এয়া পদ্মিনী বাই নুনি ইমানেই মৰম লগা হয় কালাৰটো ৰেড কালাৰ হয় ইয়ে ইমান ধুনীয়া চিংগুলত পাব এয়া আৰু এইখন এখন কলা ব্লেক কলাত পাব এয়া খুব ধুনীয়া হয় ছিংগুল মেখেলা স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব পাৰিব আমাক আৰু দিয়া এইখন এখন য়েল্ল' কালাৰ খুব ধুনীয়া হয় দীঘল মেখেলা পদ্মিনী বাই পদ্মিনী ৰাণী পিংক খুব ধুনীয়া হয় হোৱাটছএপ কৰিব স্ক্ৰীনশ্বট লওক এয়া পদ্মিনী বাই নুনি চিংগুলত পাব ৰঙা খুব ধুনীয়া হয় এই নহয় আমাৰ কালাৰিঙৰ ধুতিবোৰ বৈ দিয়া হৈ গ'ল হয় দেখাই দিয়া এইটো গ্ৰীণত হয় কালাৰিং ধুতি পদ্মিনী বাই পদ্মিনী একদম ধুতি কালাৰটো এনেকুৱা মজা বহুতেই ধুনীয়া হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব পাৰিব আৰু কালাৰিং ধুতি কাক লাগে আপোনালোকে আমাৰ সোনকালে যোগাযোগ কৰক আৰু আমাৰ ষ্ট'ৰৰ পৰা লৈ যাওক বা পাৰিব নিবলৈ এভেইলেবল আছে এয়া এইটো হেৰিটো চেকেৰাটো ক'ত এয়া ল'ব পাৰিব বোলা এয়া এইটো ব্লুত পাব এয়া এবাৰ দেউৰী জেকেট জেন্সৰ কাৰণে কৈ দিয়া জেকেট পাব সেয়া দেউৰী জেকেট পিন্ধিলে কিন্তু বহুতেই ভাল দেখা যায় খুব ধুনীয়া হ'ব মতা মানুহবিলাক পৰিধান কৰিলে এনে এতিয়া ভিডিঅ'ত মানে ফিটিং ফাটা হোৱা নাই কাৰণে অলপ কিন্তু ভালেই লাগে পিন্ধিলে হ'ব দেখিছোঁ ষ্ট'ৰৰ পৰা নিয়া পিন্ধা দেখিছোঁ খুব ধুনীয়া হয় নিব পাৰিব টচৰ যোৰা ন এইটো তুমি যদি জকাতিখন মেলি দেখাই দিয়া টচৰ যোৰা আৰু যোৰ দেখাই দিছোঁ ব্লাউজ পিচটো এয়া এইখন এখন মেখেলা কফিৰ হয় নহয়নে কফি কালাৰ হয় কফি কালাৰ হয় কফি কালাৰ ইয়াৰ লগত আছে এয়া কঁকালবন্ধা জকাচিবা আৰু ব্লাউজ পিচ এইটো চাচোন খুব ধুনীয়া হয় ব্লাউজ পিচটো চাওঁ
এইটো হৈছে ব্লাউজ ব্লাউজ পিচটো ধুনীয়া এইবোৰ যোৰা স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব পাৰিব আৰু এখন দেখাই দিয়াচোন অঁ এইখন হৈছে 50/50 তাৰমানে 50 কি বস্তু সকলোৱে গম পাইছে হ'লেও এবাৰ মই কৈ দিছোঁ টচত অৰিজিনেল মুগা বৈ দিয়া হৈছে সেইটো কাৰণে ইয়াৰ নাম হৈছে 50/50 আপোনালোকে ল'ব পাৰিব ইমানেই ধুনীয়াকৈ ফুলবোৰ বচা হৈছে এয়া 5000 অঁ এয়া ইমান ধুনীয়া ইয়াৰ দাম হৈছে 5000 এবাৰ তুমি পৰিধান কৰি দেখাই দিওঁ খুব ধুনীয়া হয় স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব পাৰিব পাগুৰি দেখাই দিয়া অঁ আমাৰ এতিয়া দৰাৰ কাৰণে পাগুৰি পাব দৰাৰ কাৰণে বান্ধৱীসকলে বিচাৰি আছিলে পাগুৰি আমাৰ অলৰেডি পাগুৰি তৈয়াৰ হ'ল এয়া আপোনালোকক দেখাইছোঁ পাগুৰি এয়া পাগুৰি নিয়মত তাৰমানে আমাৰ এনেধৰণে এইটো হিকলি ফুল বুলি কয় এইটো এনেধৰণে বচা হৈছে পাগুৰি কিন্তু যেনেধৰণে আপোনালোকে বিচাৰিব তেনেধৰণে পাগুৰি পাই যাব এভেইলেবল আছে পাগুৰি ইয়াত কোনো ডিজাইন নাই সেইটো কাৰণে এই দুখনতে দেখাই আমি থৈছোঁ আৰু এভেইলেবল আছে আপোনালোকে যাক যেনেকৈ লাগে পাই যাব হয় আৰু এই কাপোৰযোৰ এগৰাকী বান্ধৱীয়ে মোক হোৱাটছআপ কৰিছিলে দেখাই দিয়াচোন তেখেতে ভিডিঅ'টো চাই লৈ ল'ব পাৰিব হয় হয় এগৰাকী বান্ধৱীয়ে এইটো পেৰট গ্ৰীণত মানে যোৰা বিচাৰি আছিলে এইখন চাওক ইমানেই ধুনীয়া হয় পেৰট গ্ৰীণ খুব মজা কৰা এভেইলেবল আছে অঁ এভেইলেবল পাব আৰু ইয়াৰ কল্পনাখন দেখাই দিছোঁ যে ইয়াৰ লগত আছে ব্লাউজ পিচটো মই দেখাই দিছোঁ ব্লাউজ পিচটো এনেধৰণে বনোৱা হৈছে এয়া চাওক খুব ধুনীয়া হয় ব্লাউজ পিচটো এইটো মেলি দিয়া কাচিবাখন এয়া চাওকচোন বান্ধৱীয়ে ল'ব পাৰিব আমাৰ বান্ধৱীয়ে যোনে বিচাৰিছিলে বান্ধৱীগৰাকীয়ে এতিয়া ভিডিঅ'টো চাই আপোনালোকে ল'ব পাৰিব ইমান ধুনীয়া হয় আৰু এয়া চিংগুলত পকোৱা সূতা মেখেলা হয় এই কালাৰো ধুওঁতে কালাৰ নাযায় আৰু আপোনালোকে যেনেকৈ পিন্ধিব ধুই দিলেও আপোনালোকে কাপোৰযোৰ কোনো তাত বেয়া বা কিবা খুটমুচ খোৱা নাপাব খুব সুন্দৰ হয় কাপোৰযোৰ অৰিয়েণ্ট কোম্পানী সূতা হয় মই কোম্পানীৰ সৈতে কৈ দিছোঁ আমাৰ যি বজাৰত সুলভ মূল্যত পায় সেই সূতাটো নহয় সেই সূতাটো কালাৰিং সূতা যদি আপুনি কাপোৰ বয় ধুই দিয়াৰ লগে লগে বহুতখিনি ৰং যায় এই কাপোৰৰ কোনো ৰং নাযায় যেনেকৈ দেখিছে তেনেকৈ পাব বহুত দিন ধুই পিন্ধাৰ পিছত হয়তো ৰ'দত অলপ উলিব পাৰে ইভাগে ধুই দিলে আপোনালোকে কাপোৰযোৰ কোনো কমপ্লেইন নাপাব চ' এভেইলেবল আছে ছিংগুল মেখেলা বিচাৰিলে আপোনালোকে এইদৰে ছিংগুল পাব তুমি ৰেডবোৰ দেখাই দিয়া লৈ মই এই ব্লাউজ পিচকেইটা দেখাওঁ তুমি লৈ আহা বাৰু 500 fixed price. মই এতিয়া ব্লাউজ পিচ সিঙ্গল ব্লাউজ পিচ আমাৰ বান্ধৱীসকলে বিচাৰিছিলে ফুল থকা হ'ল বডি এটাকে অলৰেডি তৈয়াৰ হ'ল এইটো কলাত আছে কলা আৰু এইটো ৰঙা এনেকুৱা এভেইলেবল পাব কলা আৰু ৰঙা ইয়াৰ দাম হৈছে 500 এয়া কলা ৰঙা এনেকৈ পাব কলা ৰঙা এনেকৈ পাব আৰু স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব পাৰিব এয়া হৈছে ডালি কালাৰ ছিংগুলত পাব
কাপোৰ একেই হয় ইয়াৰ দাম হৈছে 1200 ছিংগল মেখেলা এভেইলেবল পাই যাব চাইজত স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব পাৰিব ফোন নম্বৰটো আকৌ এবাৰ কৈ দিছোঁ 6002313001 লগতে অন্য এটি নম্বৰ ডেছক্ৰিপশ্যনত দিয়া হ'ব এই দুটা নম্বৰতে আপোনালোকে কল কৰি বা হোৱাটছআপ কৰি কাপোৰখন ল'বলৈ সুবিধা হ'ব আৰু লগতে ভিডিঅ'টো শেষলৈকে চাব আৰু মই এতিয়া দেখাওঁ এই ৰেডত দেখাইছোঁ সেম একে আমাৰ বাইদেউগৰাকীয়ে বান্ধৱীয়ে কৈ গৈছে এয়া সেম হয় কালাৰ নাযায় কিন্তু ৰ'দত কিন্তু অকণমান উৰিব পাৰে ধুলে কিন্তু কালাৰ নাযায় এইটো পাব এনেকুৱা এইটো চাওক স্ক্ৰীনশ্বট ল'ব আপোনালোকে হোৱাটছএপ কৰিব পাৰিব আৰু কাপোৰবোৰ ল'বলৈ সক্ষম হ'ব ইয়াৰ দাম ক'লেই বান্ধৱীয়ে এতিয়া কালাৰবোৰ চাওকচোন খুব ধুনীয়া হয় একদম গৰমত এতিয়া মানে পিন্ধিবলৈ বহুতেই ভাল লাগিব এভেইলেবল পাব লাষ্ট খুব ধুনীয়া বহু কেইগৰাকী বান্ধৱীয়ে এচি কটনৰ বিচাৰি আছিলে এয়া ছিংগুল এচি কটনৰ হয় জকাচিপাবিলাক বনাই আছে জকাচিপাবোৰ বনাই থকা হৈছে হ'লেও আপোনালোকে যদি ছিংগুলকৈ ল'ব বিচাৰে ইয়াত ছিংগুল এচি কটনৰ মেখেলা হয় চ' বডি কালাৰৰ বহুত ধুনীয়া হয় মৰম লগা সোনকালে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব ইয়াৰ দাম হৈছে 900 শ্বিপিং চাৰ্জ ফ্ৰী পাব আৰু বেছি দীঘলীয়া নকৰোঁ নেকি এখন ধৰা আৰু এই এচি কটনৰ ছিংগুল মেখেলাখনৰে আমি আপোনালোকক পুনৰ এটি ভিডিঅ' লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে আমাৰ ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ আজি আপোনালোকে আমাক বহুত আপোনালোকৰ মূল্যৱান সময়কণ দিয়াৰ বাবে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও ধন্যবাদ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় কুন্দি জয় বুলি জয় তামেশ্বৰী